ৰাজুখাই আছে তেওঁলোকৰ বাবে ভাল খবৰ যেহেতু জুলাই মাহত অনুষ্ঠিত হ'ব পৰীক্ষা সমান্তৰালকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট আৰু ছেপ্টেম্বৰত যিসকল কেণ্ডিডেট এডমিট কাৰ্ড নাই অহা বুলি প্ৰিপেৰেশ্যন নাই কৰা সেইসকলে 100 মিটাৰ ৰানিঙত 1 মিনিট লগাই দিব কুল এণ্ড ফাইনেল তাৰ পাছত ডিছকুৱালিফাই হৈ গ'লে ক'ব সেই খেলা নহ'লগে হেল্ল' বন্ধু বান্ধৱীসকল যিসকল কেণ্ডিডেট এছাম পুলিচ আৰু কামাণ্ডো বেটেলিয়ান পদৰ বাবে এপ্লাই কৰিছিলে সেইসকলৰ বাবে সোণালী সুযোগ লগতে যিসকল কেণ্ডিডেট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে এডমিট কাৰ্ড নাহা বুলি ভাবি আছে সেইসকলৰ বাবে ভাল খবৰ আহিছে এছাম পুলিচ কামাণ্ডো বেটেলিয়ান গ্ৰেড 3 গ্ৰেড 4 এডমিট কাৰ্ড জুলাই মাহত আহিব আৰু কেইদিনমানৰ পাছতে এডমিট কাৰ্ড মুকলি কৰি দিব এছাম চৰকাৰে যিসকল কেণ্ডিডেট নিজৰ ঘৰখন ভালকৈ চলাম বুলি ভাবি আছে সেইসকলে প্ৰিপেৰেশ্যন সোনকালে কৰক ফ্ৰেণ্ডছ অতি সোনকালে এডমিট কাৰ্ড আহি আছে ধন্যবাদ